সালাকাটি কালীপুখুৰী পকী পথ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ ভোট বৰ্জন কৰাৰ হুংকাৰ শনিবাৰ দিনা 11 বজাত কোকৰাঝাৰ জিলাৰ সালাকাটিৰ পৰা কালীপুখুৰীলৈকে যোৱা পকী পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে স্থানীয় ৰাইজে। লগতে লোকসভা নিৰ্বাচনৰ আগতে উক্ত পথখন নিৰ্মাণ নহ'লে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে। লগতে এনটিপিচিকো দোষাৰোপ কৰে তথা UPPL মুৰ্দাবাদ জয়ন্ত বসুমতাৰী হাই হাই বুলি স্লোগান দিয়ে। রাস্তা হবই লাগে রাস্তা হবই লাগে রাস্তার সরকার প্রমোদ বড় হাই হাই বসুতারি বসুতারি আমার রাস্তা হবই লাগে রাস্তা হবই লাগে। উপায়বিহীন হৈ অৱশেষত আমাৰ এই সালাকাটিৰ মেইন ৰাস্তাৰ পৰা কালীপুখুৰীলৈকে যোৱা যিটো ৰাস্তা, এই ৰাস্তাটোৰ কাম আমি আজি ৰাইজৰ ফালৰ পৰাই আমি মেৰামতি কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ আপোনালোকে জানে 2005 চনত BTCত নতুনকৈ চৰকাৰ হোৱাৰ পিছত এতিয়ালৈকে আমাৰ সালাকাটিত যি উন্নয়নৰ কাম বিভিন্ন ৰাস্তা ঘাটৰ স্থবিৰ হৈ আছে। শেহতীয়াকৈ প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছতো এই ৰাস্তাটোৰ কোনো ধৰণৰ তেওঁলোকৰ চৰকাৰেও গুৰুত্ব দিয়া নাই। তো এনেকুৱা অৱস্থা হৈছে আজি এই ৰাস্তা দি আপোনাৰ কালীপুখুৰী তিনালি এই অঞ্চলৰ প্ৰায় শতাধিক গাঁৱৰ মানুহৰ এইটো সংযোগী ৰাস্তা। এই ৰাস্তা দিয়ে মানে হাজাৰৰো অধিক ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। ৰাস্তাটো এনেকুৱা পৰিস্থিতি হৈছে মানুহতো গাড়ী ঘোঁৰা চলাবই নোৱাৰে, চাইকেল দিও আহিব নোৱাৰে। বহু মানুহ কেতিয়াবা দুৰ্ঘটনাৰ সন্মুখীন হয়। আমাৰ ওচৰতে আপোনালোকে জানে যে উত্তৰ ভাৰতৰ সৰ্ববৃহৎ মেগা পাৱাৰ প্ৰজেক্ট NTPCৰ এটা বৃহত্তৰ পাৱাৰ প্ৰজেক্ট 750 মেগাৱাটৰ প্ৰজেক্ট। তো নিয়ম মতে তেওঁলোকৰ এটা CSRৰ ফাণ্ড আছে, বিভিন্ন অঞ্চলত CSRৰ ফাণ্ডবিলাক ব্যৱহাৰ হয়। অথচ আমাৰ সালাকাটিত কোনো ধৰণৰ হাট বজাৰ ৰাস্তা ঘাটৰ কাম এই CSRৰ আমাৰ ফাণ্ডবিলাক আমি পোৱা নাই। তো আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে প্ৰমোদ বড়ো চৰকাৰৰ দুজনকৈ তাতে প্ৰতিনিধি আছে, MP মহাশয় আছে নৱহৰণীয়া, সেই CSRৰ তেওঁলোকে মেম্বাৰ হয়। MLA জয়ন্ত বসুমতাৰী মেম্বাৰ হয়, আমাৰ MCLA দেৰাচাঁদ বসুমতাৰীও মেম্বাৰ হয়। কিয় আমাৰ ৰাস্তাৰ কামবিলাক হোৱা নাই? CSRৰ পৰাও কিয় পোৱা নাই? তেওঁলোকৰ BTC যি প্ৰশাসনীয় ধন, সেই ধনবিলাক ক'ত খৰচ হয়? আমাৰ সালাকাটিত হয়তো শাসনা দৃষ্টি চৰকাৰৰ কোনো ধৰণৰ হয়তো তেওঁলোকৰ ইয়াত EM বা MCLA নাই। বিৰোধী পক্ষৰ এজন MCLA আছে দেৰাচাঁদ বসুমতাৰী, তেওঁৰ হয়তো মিনিমাম এটা ফাণ্ড তেওঁ পায়, সেই ফাণ্ডেৰে তেওঁ হয়তো এই ধৰণৰ কাম কাজ কৰাত হয়তো তেওঁ মানে সুবিধা পোৱা নাই। গতিকে আমি প্ৰমোদ বড়ো চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ সালাকাটি অঞ্চলটোত তেওঁলোকৰ যদিও MCLA ইয়াত জিকি অহা নাই, সেই বুলি তেওঁলোকে আমাৰ ইয়াৰ উন্নয়নৰ কামবিলাক স্থবিৰ কৰিব নেকি? যোৱা বছৰ আমি আমাৰ এই ৰঞ্জিত বসুমতাৰী EM তেওঁক আমি কেইবাবাৰো বিনোধ কৰি পেলাই তেওঁৰ পৰা আমি অলপ সহায় লৈ আহিছিলোঁ, আৰ্থিক সহায়। আমি চেন গ্ৰেভেলটিৰ যোৱা বছৰ ৰাস্তাটো আমি কোনোৰমতে মেৰামতি কৰিছিলোঁ যদিও এই বছৰ মানে ৰাস্তাটোৰ পৰিস্থিতি এনেকুৱা হৈছে, যোৱা বাৰিষাত মানুহ চলাচল মানে ব্যাহত হৈ গৈছে। গতিকে আমি আপোনালোকৰ জৰিয়তে প্ৰমোদ বড়ো চৰকাৰক আমাৰ সালাকাটিত উন্নয়নৰ ক্ষেত্ৰত তেওঁক হস্তক্ষেপ কৰিবলৈ আমি সালাকাটি ৰাইজৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আমাৰ সালাকাটিৰ ৰাইজে ভোট নিদিয়ে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম যদি আমাৰ এই ৰাস্তাটো মানে পকীকৰণ কৰা নহয়। আপোনালোকে জানে যে আমাৰ সালাকাটি মেইন ৰাস্তাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান ৰাস্তা আমাৰ ইয়াত পকীকৰণ দীৰ্ঘদিনৰ পৰাই হোৱা নাই।